নমস্কাৰ ৰাইজ, মোৰ অন্য এটা ভ্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি লাওৰাগ বনাম ৰ'ব। প্ৰায় মই ডেইলি ভ্লগ দিব চেষ্টা কৰিম আৰু ভাবিছোঁ মানে যদি পাৰোঁ নিশ্চয়কৈ দিম। তো আজি দিনটো আৰম্ভণি। লাওৰাগখিনি মানুহজনে ছিঙি দিলে, তেওঁ ঘৰতে আছে আজি যিহেতুকে তেওঁ ছিঙি দিলে। এতিয়া মই এইখিনি থৈ মানে বাছি ৰ'দত দি দিম পানীখিনি যাবৰ কাৰণে। পানীটো যোৱাৰ পিছত কাটিব লাগিব যিহেতুকে, তো এইকাৰণে ৰ'দত দি দিম। আৰু বতৰটোৰ মানে কোনো ঠিকেই নাই, এয়াই ৰ'দ দিয়ে আকৌ বৰষুণ আহে, ধৰিব নোৱাৰে। আৰু আনফালে এয়া মানুহজনে মানে মন্দিৰৰ চাৰিওফালটো চাফা কৰিছে। মানুহজনে ঘৰত থকা বুলি এনে নাথাকে, ছুটিৰ দিনাও মানে ঘৰত কিবা কিবি এনে কৰি থাকে বাৰু চাফা। এইবিলাক চাফা কৰিলে এই বন গৈছিলে বহুত। আকৌ মই পাকঘৰত আহিলোঁ। এয়া ৰুটি ৰাতিপুৱা বনোৱা আছিলে, বাবুহঁতৰ টিফিনত নিওঁতে তাৰে ৰৈ গৈছিলে, এয়া বনাই ল'লোঁ মই এইখিনি। এনেকৈ দুয়োজনে খাওঁ। এয়া গোমৰ লাড়ু, সেইটো মানে দোকানৰ পৰা আনিছিলে বাৰু লাড়ু, প্ৰায় আনিছিলে, সেই কৰিলে আৰু এনে কালি খালোঁ গধূলি বাৰু। তাৰপিছতে আৰু ৰৈ গৈছিলে আৰু এটা আছে বাৰু, মই কিন্তু ভাল নাপাওঁ মানে। আজি অনা লাড়ুটো পিছে ঘি অৱশ্যে বেছি হৈছিলে। খাই থকাখিনি আৰু ভিডিঅ' কৰা নহ'ল বাৰু, দুপৰীয়া সময় হ'ল যিহেতুকে। এয়া মই আকৌ লাগি গ'লোঁ কামত, এইফালে কাটি আনফালে মই ভোলৰ চব্জিটো যিহেতুকে অনা হৈছিলে, বেছি দিন থাকিলে কি মানে শুকাই যায়, সেইকাৰণে সেইটোও বনাম। আৰু এয়া বহাই দিলোঁ মই, বহুত দীঘলীয়া হৈ যায় ন ভিডিঅ'তে, সেইকাৰণে। এয়া আকৌ ভোলৰ চব্জিখন খাবলৈ খুব ভাল হয়, ভালকৈ বনালে মানে ভাল লাগে। আৰু ভোলটো জিকাতকৈও ভাল লাগে, মই ভাল পাওঁ। এয়া মোৰ দুপৰীয়া সাজ ৰেডি হৈয়ে গ'ল প্ৰায়। বাবুহঁতেও স্কুলৰ পৰা আহি পালে, সিহঁতক দি দিওঁ বাৰু, তাৰপিছত বাৰু মই বাঢ়ি ল'ম। এই সময়ত আকৌ কিবা কিবি বনাই থাকিব লগা হয় ন সিহঁতৰ বাবে। এই সময়ত আকৌ চাকি বন্তি যিহেতু কাম বন কৰি চাকি দিব গ'লোঁ মন্দিৰত, যিহেতুকে মই দিওঁ চাকি বন্তিবিলাক গধূলি ঘৰত। আনফালে আকৌ মন্দিৰৰ কাষতে এয়া দেখিছেনে, বেলৰ পুলিটো মানে পেহীয়েকে আমাৰ ৰুইছিলে। তেওঁ বাৰু এতিয়া বিয়া হৈ গ'ল, আৰু ময়ে এতিয়া চাকি বন্তি ৰাতিপুৱা গধূলি প্ৰায় দিবলৈ চেষ্টা কৰোঁ। এয়াই যিহেতুকে সৰু হৈ আছে পুলিটো, ভালকৈ মানে এইখিনি কৰিব পৰা নাই, ডাঙৰ হ'ব লাগিব অকণমান পুলিটো, তেতিয়া আৰু ভালকৈ বনাব লাগিব মন্দিৰটো। এয়া আকৌ গধূলি সময়ত খুৰীমাহঁতৰ ঘৰত নাম মানে ধৰিব কৈছিলে, গাঁৱৰে বাইদেউহঁতক এয়া নাম ধৰিব আহিলে, তাতে গ'লোঁ বাৰু অকণমান। আজি ভিডিঅ'টো চাই কেনে পালে ক'ব, আৰু লগতে প্লিজ নতুনসকলে যদি চাইছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব। আজি ভিডিঅ'টি মানে আছিলে। যদি মোৰ চেনেলটি যিসকলে নতুনকৈ চাইছে প্লিজ লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। পুনৰবাৰ ক'লোঁ, আজিলৈ আহোঁ, বাই বাই।